জেইল হ'ব নেকি বিৰাট কোহলিৰ? বিৰাট কোহলিৰ বিৰুদ্ধে FIR, কিন্তু কিয়? জানিবলৈ চাওক আমাৰ আজিৰ ভিডিঅ'টো। 4 মাহতকৈ অধিক সময় সক্ৰিয় ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাটো এজন ক্ৰিকেটাৰৰ বাবে কিমান হতাশাৰ কাৰণ। আৰু এনে এক কঠিন সময়তে ভাৰতীয় অধিনায়কজনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে চেন্নাইৰ এজন অধিবক্তা। মাদ্ৰাজ উচ্চ ন্যায়ালয়ত কোহলিৰ গ্ৰেপ্তাৰৰ দাবীত আবেদন জনোৱা হৈছে। কিন্তু কোহলি গ্ৰেপ্তাৰৰ দাবীত আবেদন কিয়? কি অপৰাধ তেওঁৰ? প্ৰকৃত কথাটো হৈছে অনলাইন জুৱাৰ বিজ্ঞাপনত কোহলিয়ে ভাগ লোৱা। আৰু এই বিষয়টোতে অসন্তুষ্ট হৈ অধিবক্তাজনে আদালতৰ দ্বাৰস্থ হৈছে। অধিবক্তাজনে কয় যে এনেধৰণৰ বিজ্ঞাপন চাই যুৱক যুৱতী জুৱাৰ প্ৰতি আসক্ত হ'ব। কোহলিৰ লগতে অভিনেত্ৰী তামান্না ভাটিয়া এই অনলাইন জুৱাৰ প্ৰচাৰত জড়িত হোৱাৰ বাবে যুৱক যুৱতীৰ মাজত জুৱাৰ আকৰ্ষণ বৃদ্ধি পাইছে। বহুতৰে ধাৰণা প্ৰিয় তাৰকাই প্ৰচাৰ চলোৱাৰ অৰ্থ এয়াই যে অনলাইন জুৱাত কোনো আপত্তি কৰিবলগীয়া কথা নাই। আনহাতে ইয়াৰ বাবে ঘৰৰ বাহিৰলৈও যোৱাৰ কোনো প্ৰয়োজন নাই। সকলোখিনি হয় অনলাইনৰ যোগেদি। অধিবক্তাজনে তেওঁৰ আবেদনত শীঘ্ৰেই জুৱাৰ সকলো ধৰণৰ এপ নিষিদ্ধ কৰাৰ লগতে জুৱাৰ প্ৰচাৰ চলোৱাৰ বাবে কোহলি আৰু তামান্নাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে।